Guys, welcome to our channel মানে খিচিৰি অসম। আজি আমি যাই আছো এজন ৰোষ্টাৰৰ ওচৰত। আপোনালোকে টাইটেল আৰু থাম্বনেল দেখা পাই আপোনালোকে গম পাইছে। की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर कैसा है ये सफर भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल हेलो লখিমপুৰ পুখুৰী। এই পুখুৰীটোৰ পৰা বহুত ইউটিউবাৰ হৈছে। ইউটিউবাৰে ফাৰ্ষ্ট ব্লগ ইয়াৰ পৰা আৰম্ভ কৰে। আমাৰ দৰং জিলাৰ ইউটিউবাৰবিলাকৰ প্ৰথম ব্লগ ইয়াৰ পৰাই আৰম্ভ কৰে। বহুত ডাঙৰ মানুহ হৈছিল বহুত ডাঙৰ মানে হৈছে এইটো পুখুৰীৰ পৰা আৰম্ভ কৰা লখিমপুৰ পুখুৰী। কিন্তু আমি নকৰোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব আকৌ মনত পেলাই দিছোঁ মাজতে আজি। আপোনালোকে নকৰে, ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। তেওঁৰ গাড়ীখনহে দেখা পাইছোঁ কিন্তু মানুহটো বিচাৰি পোৱা নাই। চেনেল মানে খিচিৰি অসম। তেওঁৰ ওচৰত গতিকে আজি আচলতে মানে ভাইহঁত আহি গৈছে আমাৰ ইয়াতে মানে লখিমপুৰ পুখুৰী পাৰত। আৰু ইয়াতে আজি আচলতে আমাৰ মানে এই মৃদুদ্বীপৰ এটা গান এটাৰ আমি শ্বুটিং কৰি আছিলোঁ আৰু ভাইহঁতো আহি পেলাই ইয়াতে মানে উপস্থিত। আৰু ইটো মোৰতো কলেজৰ নকওঁ আৰু এইবিলাক। গতিকে মানে একদম বহুত দিনৰ মূৰত লগ পালোঁ আৰু ইয়াতে মানে আজি পুখুৰী পাৰত মানে বতাহ চতাহো পূৰা মাৰি আছে। আজি একদম ভিউটো মানে পূৰা মজা আপোনালোকক দেখাই আছোঁ। গাইছ মানে একদম চাওক না, গোটেই ভিউটো চাওক আপোনালোকে, একদম পূৰা বতাহ চতাহ দি আছে আৰু পুখুৰীটো মানে একদম পানী পূৰা ক্লিয়াৰ আছে। আৰু বিশেষকৈ তোমালোকৰ বাৰু আজি ইয়াতে আহি পেলাই মানে কেনে লাগিছে? গতিকে আগতে আৰু ইয়াতে মানে ভাইহঁতে ফোন কৰি থাকে মানে আহিম কৰি থাকে। তাৰপিছত আজি মাতি দিলোঁ আৰু আজিও আহি গ'ল। আৰু এইকেইটা দিন মানে ময়ো ভিডিঅ' চিডিঅ' মানে বনাব পৰা নাছিলোঁ, কিবা এইবিলাক 26,000 বস্তু চলাইছিল, তাকে আৰু এপ্লাই মাৰিছিলোঁ ময়ো। চাকৰি লাগে, চাকৰি মেইন। চাকৰি পালেহে ছোৱালী, ভাল ছোৱালী পাব লাগিলে চাকৰি লাগিবই। টকা মেইন, বয়স যিমানে নহওক। মানে বিগ চাইকেল ষ্টেণ্ড অফ আমাৰ মানে ইয়াৰ লখিমপুৰ পুখুৰীৰ পৰা একদম দেখিয়া নাই বাৰু। চাইকেল লৈ পেলাই একদম পূৰা মানে ইয়াতে চাইকেলৰ ষ্টেণ্ড চলি আছে ইহঁতৰ মানে। ভাল ভাই ভাল। আমি ইয়াৰ চাইকেল পূৰা ষ্টেণ্ড কৰি থাকে। এইখন চাইকেল চাওক আপোনালোকে, এইখনত বেগ চেক একো নাই মানে, চলায়ো একদম মজা লাগে কিন্তু বেগটো নাই মানে। সেইটো কাৰণে মানে অলপমান প্ৰব্লেম হৈ চলাবে। মই ইয়াতে এটা তাত পাই পেলাই চলালোঁ আৰু ইয়াকো এতিয়া চলাব দিলোঁ। মই সেইটো কৰা হ'ল বাৰু, মোটামুটি 2-3 বছৰ হৈ গ'ল। গতিকে আৰু ভাইহঁত আজি ইয়াতে আহিলে, আহি পেলাই বা কেনে পালে? নাই আজি বহুত ভাল লাগিল। ইমান মানে টাইমো দিব নোৱাৰিলোঁ আচলতে, মানে ভাতি পেলা সময়তে আহিলে। এদিকে আমি এটা কিবা গান এটাৰো ক'বা ভিডিঅ' বনাই আছিলোঁ, সেইকাৰণে অলপমান মানে ব্যস্ত আৰু তাৰ মাজতে অলপ সময় মানে কথা পাতিলোঁ। গতিকে মানে ব্লগিং আৰম্ভ কৰিছে কিন্তু মানে কথা ক'বৰ কাৰণে বোলে অলপমান কেমেৰা আগত লাজ লাগে। গতিকে আপোনালোকে মানে মেনেজ কৰি ল'ব আৰু নিজৰে বুলি। আমিও ষ্টাৰ্টিঙত সেনেকুৱাই আছিলোঁ, এতিয়াহে মানে একদম পূৰা মাৰি দিওঁ আৰু মানে। গতিকে প্ৰথম অৱস্থাত অলপমান সেইটো হয়। গতিকে তুমি ইমান মানে হেৰি নকৰবা নেকি? গতিকে লাগি থকা কংগ্ৰেচুলেশ্যন। গতিকে 100টা ছাবস্ক্ৰাইবাৰ অতি কম দিনত হৈছে। গতিকে ঠিক কেনেদৰে 1K হ'ব লাগিব, 2K হ'ব লাগিব, 3K 4K। গতিকে এনেকৈ আপোনালোকে Kটো বঢ়াই যাই থাকিব খালি। গতিকে গাইছ আপোনালোকে মানে যিদৰে আমাক ছাপোৰ্ট কৰি আহিছে ভাইটিকো কৰক, ছাপোৰ্ট কৰিলে খিচিৰি অসম চেনেলটো সকলোৱে চাই যাতে আৰু মানে ছাবস্ক্ৰাইবটো কৰি দিবহে, মানে ভাল লাগিব আৰু নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তো আজিলৈ সামৰিছোঁ আৰু লাষ্ট মানে পুখুৰীটো কৰি দি দিছোঁ। বাই বাই, যাৱা।